হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ যে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পাব বুলি আৰু আজি 10-12 দিন হৈ গ'ল মই ভিডিঅ' আপলোড কৰা নাই ইউটিউবত সো মোৰ বিশেষ এটা মানে পুৰা মানে বেমাৰ হৈ আছে সো এই বেমাৰৰ কাৰণে মানে ভিডিঅ' আপলোড কৰিব দেখিছে আপোনালোকে মোৰ চৰ্দি লাগি আছে সো সেই চৰ্দি লগাৰ কাৰণে মানে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু এতিয়া আজি ভিডিঅ'টো আপলোড কৰিছোঁ বহুত দিনৰ মূৰত আপোনালোকে বেয়া নাপাব চৰি গাইজ ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু চৰ্দিও আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ চৰ্দিটো ভাল হ'ব আৰু কি মানে খালে ভাল হ'ব চৰ্দিটো আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ গাইজ আৰু এতিয়া জাষ্ট মই শুই উঠিছোঁহে আৰু শুই উঠি এতিয়া যাওঁ এতিয়া সোনকালে গা পা ধুই লওঁ আৰু মই এতিয়া আজি এটা এফালে যাবলৈ আছে সো আমাৰ পেহীৰ ঘৰত মানে আমাৰ আহিছিলে দেখাইছিলোঁ পেহী সো সেই পেহী ঘৰত পেহী ল'ৰাটোৰ আশীৰ্বাদ মানে জোৰোণ দিয়া আছে সো তালৈ যাব লাগিব পলবাতি দেখাই আছে তাত এতিয়া পটাপট উঠি কিনে গা পা ধুই ৰেডি হৈ লওঁ কিবা এটা খাই লওঁ পলক দেখাই আছে আপোনালোকক সো বৰ্তমান মোৰ গা পা ধুই ফুল অন ৰেডি মই একদম পুৰা নতুন লগাইছোঁ জেকেট জাম্পাৰ লগাইছোঁ নতুন জাম্পাৰটো মই সেইদিনা কিনি আনিছোঁ সো কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাবচোন নতুন জেকেট লগাইছোঁ তাৰপিছত এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা বেছি দেৰি নকৰি এতিয়া গাড়ীখনত বহি আছোঁ গাড়ীখন লওঁ আৰু ভাই মিঠাই খুৱাই আছে আমাৰ এই ল'ৰাটো জোৰোণ দিয়া আছিলে বুলি কৈছোঁ চ' এইটো জোৰোণ দিয়া মিঠাই খুৱাই আছে ভাই এতিয়া আমি তাত গৈছিলোঁ পেহী ল'ৰাটো জোৰোণ দিয়া আছিলে বুলি কৈছোঁ তাত গৈছিলোঁ এতিয়া তাৰপৰা ওলাই গ'লোঁ এতিয়া গৈছোঁ ঘৰলৈ আৰু মোৰ চৰি গাটো অকণমান বেয়া হৈ আছে সেইকাৰণে ভিডিঅ' যদি আপলোড দিব পৰা নাই চ' আপোনালোকে বেয়া চাই নাপাব একদম আৰু চবকে হেপ্পী বিহু হেপ্পী মাঘ বিহু আৰু ভোগালী বিহু শুভেচ্ছা লাগিল চবৰে চ' বৰ্তমান আহি পাই গ'লোঁ ঘৰ এতিয়া আৰু আমাৰ পেহী ল'ৰাটোৰ মানে জোৰোণ দিয়া মানে আশীৰ্বাদ আছিলে আজি চ' সেই আশীৰ্বাদৰ কাৰণে গৈছিলোঁ আমি তাত আমি মা নাই যোৱা মই পাপা আৰু পেহীতে গৈছিলোঁ চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব একদম মেইন নাপাহৰিব দেন বাই বাই টিল এণ্ড টাটা উই লাভ ইউ অল গাইজ জয় আই অসম বাই বাই